নমস্কাৰ বন্ধুসকল। যিদৰে পৃথিৱীত প্ৰতিদিনাই টেকন'লজি এডভান্স হৈ গৈ আছে, ভাৰতেও সিমানেই দ্ৰুতগতিত নিজক পৰিৱৰ্তন কৰি গৈ আছে। এই টেকন'লজিৰ ইউজ ভাৰত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ সৈতে লগ লাগি সীমান্তত ছিকিউৰিটিৰ ক্ষেত্ৰতো কৰি আছে, কিয়নো টেকন'লজিৰ লগে লগে দেশ আৰু সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদো দ্ৰুতগতিত বৃদ্ধি পাই গৈ আছে। এফালে পাকিস্তান, আনফালে চীন। সেইকাৰণে সীমান্তত কঠোৰ নিৰাপত্তা ৰখাটো অতি প্ৰয়োজন। ভাৰতে এই সন্ত্ৰাসবাদক সীমাৰ সিপাৰি ৰুধিবলৈ CIBMS নামৰ টেকনিকৰ ওপৰত কাম কৰি আছে, যাৰ সহায়ত বৰ্ডাৰত হ'ব পৰা যিকোনো এক্টিভিটিৰ ওপৰত অতি সহজে চকু ৰাখিব পৰা হয়। ভাৰতে বৰ্ডাৰত নিজৰ সুৰক্ষা কেনেদৰে কৰে সেইটো জনাৰ আগতে আহক জানো এই বৰ্ডাৰ এৰিয়া কিমান বিশাল। যিমান দূৰ ভাৰতৰ সীমাৰ কথা আহে, এই সীমা 6খন দেশৰ লগত জড়িত আছে। ইয়াৰ ভিতৰত পাকিস্তান, চীন, বাংলাদেশ, নেপাল, ভূটান আৰু ম্যানমাৰৰ লগতে আফগানিস্তানৰ দৰে দেশো চামিল আছে। এই সকলো দেশৰ ভিতৰত আফগানিস্তানৰ ভাৰতৰ লগত যুক্ত সীমা আটাইতকৈ কম। আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ লগত সকলোতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰা দেশ পাকিস্তান নাইবা চীন নহয়, বৰঞ্চ বাংলাদেশ, যি প্ৰায় 4096 কিলোমিটাৰ দীঘল। এই সীমা ভাৰতৰ অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু ৱেষ্ট বেংগলৰ লগত আছে। ইয়াৰ পাছত আহিল চীন। ভাৰতৰ লগত যুক্ত চীনৰ সীমাৰ মুঠ দৈৰ্ঘ্য 3488 কিলোমিটাৰ। ভাৰতৰ জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচলৰ লগত এই সীমা আছে। চাইনাৰ পাছত এইবাৰ কওঁ আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ, যাৰ পৰা দেশক সুৰক্ষা কৰাটো অতি জৰুৰী। নিৰাপত্তাৰ ক্ষেত্ৰত থকা এটা সৰু সুৰুঙাই দেশক ডাঙৰ ক্ষতি কৰিব পাৰে। পাকিস্তানৰ লগত ভাৰতে মুঠ 3323 কিলোমিটাৰ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে, যাৰ সীমা ভাৰতৰ জম্মু কাশ্মীৰ, পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ লগত সংযুক্ত। আনহাতে হিন্দু ৰাষ্ট্ৰ বুলি নাম থকা দেশ নেপালে ভাৰতৰ লগত মুঠ 1751 কিলোমিটাৰ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে। ইয়াৰ সীমা ভাৰতৰ UP, বিহাৰ, উত্তৰাখণ্ড আৰু পশ্চিমবংগৰ লগত আছে। এইবাৰ ভাৰত আৰু ম্যানমাৰৰ কথা ক'বলৈ গ'লে দুয়োখন দেশে মুঠ 1643 কিলোমিটাৰ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰে, যাৰ সীমা দেশৰ মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ দৰে ৰাজ্যৰ লগত সংযুক্ত। এইবাৰ আপুনি মাত্ৰ 2 মিনিট সময়লৈ ভাবকচোন, এই সকলো দেশৰ লগত ইমান দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰা দেশ ভাৰতৰ ওপৰত নিজৰ সুৰক্ষাৰ বাবে কিমান ডাঙৰ চাপ থাকে। এফালে পাকিস্তান আছে, যি সময়ে সময়ে সন্ত্ৰাসবাদীৰ লগত ড্ৰাগছ ছাপ্লাই কৰাৰ ধান্দাত লাগি থাকে। আনফালে আছে চীন, যি অৰুণাচল আৰু ছিকিমৰ দৰে আন বহুকেইখন ৰাজ্য হস্তগত কৰিবলৈ বিচাৰি আছে। এই সকলো বিষয়ত ভাৰতে নিজৰ সীমা সুৰক্ষা যি ধৰণে দিয়ে, সেয়া সঁচাকৈ প্ৰশংসাৰ যোগ্য। আৰু আপুনি জনাটো বহু দৰকাৰ যে ভাৰতে অলপতে কম্প্ৰিহেনচিভ ইণ্টিগ্ৰেটেড বৰ্ডাৰ মেনেজমেণ্ট ছিষ্টেমক নিজৰ সীমাৰ ওচৰত লগোৱাৰ কাম আৰম্ভ কৰিছে, যাক স্মাৰ্ট ৱাল নামেৰে জনা যায়। আপোনাক কওঁ যে 2019ত আমেৰিকায়ো মেক্সিকোৰ পৰা একেৰাহে হৈ থকা ড্ৰাগছ ছাপ্লাই আৰু অপৰাধ গতিবিধিক ৰুধিবলৈ ঠিক এনেধৰণৰ স্মাৰ্ট ৱাল বনোৱাৰ কথা ঘোষণা কৰিছিল। স্মাৰ্ট ৱাল যিকোনো দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত লগোৱা এনে এটা ছিষ্টেম, যাক বেহু ভাঙি আগবাঢ়িব পৰাটো মোটামুটি প্ৰায় অসম্ভৱ কাম। এনেধৰণৰ ৱালত ড্ৰোন, স্কেনাৰৰ লগতে চেন্সৰ আৰু ৰাডাৰো লগোৱা হয়, যাৰ সহায়ত যিকোনো ধৰণৰ এক্টিভিটি হ'লে ৰিয়েল টাইমত গম পাই যোৱা যায়। এইকাৰণে দেশৰ জোৱানসকলে সীমান্তত থিয় হৈ থাকি দিনে ৰাতিয়ে দেশক সুৰক্ষা দিয়াৰ প্ৰয়োজন নাই, বৰঞ্চ বৰ্ডাৰৰ কাষতে বনোৱা এটা পেট্ৰল নাইবা দেশৰ যিকোনো ঠাইত বহি দেশক সুৰক্ষা দিয়াৰ কাম অতি সহজে কৰা হয়। কেতিয়াবা বেয়া বতৰ, বতাহ, ধুমুহা আৰু বৰফৰ দৰে পৰিস্থিতিত বৰ্ডাৰ সুৰক্ষা কৰাটো যথেষ্ট কঠিন হৈ পৰে, কিন্তু এই ৱাল ছিষ্টেমৰ সহায়ত যিকোনো বতৰত কোনো অসুবিধা নোহোৱাকৈ বৰ্ডাৰত হ'ব পৰা যিকোনো এক্টিভিটিৰ ওপৰত নজৰ ৰাখিব পৰা হয়। এই ছিষ্টেমে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSFক ৰিপৰ্ট কৰে। ইয়াক বৰ্তমান বাংলাদেশ আৰু পাকিস্তানৰ লগত লাগি থকা 2000 কিলোমিটাৰ বৰ্ডাৰ এলেকাত লগোৱাৰ কাম কৰি থকা হৈছে। এই কাম 2025লৈকে শেষ হোৱাৰ আশা কৰা হৈছে। ইয়াৰ আগতে জম্মুৰ ভাৰত-পাকিস্তান সীমাত CIBMS নামৰ এই ছিকিউৰিটি ছিষ্টেম লগোৱাৰ কাম সম্পূৰ্ণ হৈছে। এই স্মাৰ্ট ৱাল বনোৱাৰ খৰচ বৰ্ডাৰত বনোৱা আন যিকোনো ৱালতকৈ কম হয়। ইমানেই নহয়, স্মাৰ্ট ৱাল বনাবলৈ কাটা তাঁৰৰ ৱাল বনোৱাৰ তুলনাত সময়ো কম লাগে। কেতিয়াবা এইটোও দেখিবলৈ পোৱা হয় যে যেতিয়া এই ৱাল ভাঙি যায়, ইয়াক পুনৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হয়। স্মাৰ্ট ৱালৰ বিষয়টো আপুনি গম পালে। এইবাৰ ক'বলৈ লৈছোঁ হিউমেন ইণ্টেলিজেন্সৰ বিষয়ে। ভাৰতে নিজৰ বৰ্ডাৰ সুৰক্ষাৰ কাৰণে এনে লোকৰ ফ'ৰ্চ তৈয়াৰ কৰি আছে, যি বৰ্ডাৰৰ ওচৰে পাজৰে বিনা আৰ্মি ইউনিফৰ্মত সীমাত লাগি থকা দেশৰ প্ৰায় 16,000 গাঁও সুৰক্ষা দিব পাৰে। এনে চোৰাংচোৱাৰ কাম হ'ল বৰ্ডাৰৰ ওচৰত অৱস্থিত 10 কিলোমিটাৰ এৰিয়াৰ ভিতৰত বাহিৰ ভিতৰ হোৱা যিকোনো দেশ বিৰোধী এক্টিভিটিৰ ওপৰত নজৰ ৰখা।
কিয়নো দেশত এনে বহু ঠাই আছে য'ত কেৱল জোৱানক নিয়োগ কৰিয়েই সুৰক্ষা কৰাটো যথেষ্ট কঠিন কাম। জম্মু আৰু কাশ্মীৰৰ সম্পূৰ্ণ ৰিজনৰ কথা ক'বলৈ গ'লে ইয়াত খৰস্ৰোতা নদী আৰু ঘন জংঘলৰ সুবিধা লৈ প্ৰায়ে সন্ত্ৰাসবাদীয়ে সীমাৰ সিপাৰৰ পৰা কোনো ঘটনা সংঘটিত কৰিবলৈ সক্ষম হয়। আহিবলগীয়া সময়ত এনে ঘটনাক লেকাম লগাবলৈ এই সকলোবিলাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। দেশৰ চাৰিওসীমাৰ সুৰক্ষাৰ দায়িত্ব আৰ্মীৰ লগে লগে ইণ্ডিয়ান নেভিৰো আছে, য'ত পাহাৰৰ পৰা আৰম্ভ কৰি স্থলত শত্ৰুৰ পৰা দেশক সুৰক্ষা দিয়ে ইণ্ডিয়ান আৰ্মীয়ে। আনহাতে নেভিৰ কাম হ'ল সমুদ্ৰত দেশৰ বৰ্ডাৰ সুৰক্ষা কৰাটো। প্ৰথমেই ইণ্ডিয়ান আৰ্মীৰ কথা কওঁ। ইয়াত কেইবাটাও ৰেজিমেণ্ট আৰু বেটেলিয়ান আছে, যাক সীমাৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হয়। কিন্তু ইয়াৰ উপৰিও কিছুমান স্পেচিয়েল কমাণ্ডো ফ'ৰ্চ আছে, যাক দেশৰ এনে জংঘল এলেকাত সুৰক্ষাৰ দায়িত্ব দিয়া হয়। প্ৰথমতে কওঁ কব্ৰা কমাণ্ডৰ বিষয়ে। এই স্পেচিয়েল বেটেলিয়নৰ গঠন হৈছিল 12 ছেপ্টেম্বৰ 2008-ত। কিয়নো সৰহসংখ্যক নক্সালী জংঘলত থাকে, যাৰ কাৰণে জংঘলত যুদ্ধ কৰিবলৈ এওঁলোকক বিশেষভাৱে ট্ৰেইনিং দিয়া হয়। 2008 চনত মিজোৰাম আৰু ছত্তীশগড়ত বৃদ্ধি পোৱা নক্সালবাদক খতম কৰিবলৈ এই ফ'ৰ্চ গঠন কৰা হৈছিল। এওঁলোকক 3 বছৰ ধৰি পশ্চিমবংগৰ জংঘলত ট্ৰেইন কৰা হয় আৰু ইয়াৰ পাছত কোব্ৰা নামৰ ইণ্ডিয়ান আৰ্মীত থকা সকলোতকৈ পাকৈত পেৰামিলিটাৰী ফ'ৰ্চলৈ পঠোৱা হয়। আৰ্মীৰ পাছত এইবাৰ নেভিৰ সেই কামাণ্ডোসকলৰ কথা কওঁ, যাৰ সমগ্ৰ বিশ্বত এটা নাম আছে। ইণ্ডিয়ান নেভিৰ এটা স্পেচিয়েল ইউনিটৰ গঠন 1987-ত কৰা হৈছিল। ইয়াৰ কামাণ্ডোসকলক মাৰ্কোছ কামাণ্ডো নামেৰে জনা যায়। এই কামাণ্ডোৱে পানীৰ ভিতৰত আৰু বাহিৰত দুই ঠাইতে দেশৰ বিপদ অনুভৱ কৰি যিকোনো জটিল চিটুৱেশ্যনৰ লগত যুঁজিবলৈ সাজু হৈ থাকে। সাধাৰণতে এই কামাণ্ডোক সামুদ্ৰিক কামাণ্ডো নামেৰেও জনা যায়। এই কামাণ্ডোক দিয়া ট্ৰেইনিঙত প্ৰথম সম্পূৰ্ণ দিনটো কেৱল ফিজিকেল টেষ্ট লোৱা হয়। সেইকাৰণে কামাণ্ডো বনাৰ আগতে লোৱা এই টেষ্টত 1000 জনৰ ভিতৰত কেৱল 10 জন লোকেহে পাছ কৰি আগবাঢ়িব পাৰে। ইয়াৰ পাছত যিসকল কেণ্ডিডেটে পাছ কৰি আগবাঢ়ে, তেওঁলোকে 5 সপ্তাহৰ কঠিন ট্ৰেইনিঙৰ মাজেৰে পাৰ হ'ব লাগে। এই ট্ৰেইনিং ইমানেই কঠিন যে যাৰ বহুবাৰ তুলনা নৰকৰ লগতো কৰা হয়, কাৰণ বহু ঘণ্টা সময় ধৰি এই ট্ৰেইনিঙত কেতিয়াবা বহু ঘণ্টা সময় ধৰি শুবলৈ দিয়া নহয়। ইমানেই নহয়, এই কামাণ্ডোৱে নিজৰ কান্ধত 25 কিলো ওজনৰ ভাৰ লৈ বোকাত 800 মিটাৰ দৌৰ মাৰিবলগীয়া হয়। আনফালে আন এটা ট্ৰেইনিঙৰ সময়ত 1100 মিটাৰ উচ্চতাৰ পৰা জাপ মাৰি নিজৰ পেৰাচুট 8 ছেকেণ্ডত খুলিব লাগে। যদি কোনো কেণ্ডিডেটে এই চিলেকশ্যনৰ বাবে বনোৱা এটাও ষ্টেণ্ডাৰ্ডক ফ'ল' নকৰে, তেনেহ'লে সেই কেণ্ডিডেটক বাহিৰ কৰি দিয়া হয়। পাকিস্তানে যেতিয়া 1999-ত কাশ্মীৰ দখল কৰাৰ উদ্দেশ্যে ভাৰতত সোমাবলৈ চেষ্টা কৰি আছিল, তেতিয়া ভাৰতৰ এই কামাণ্ডো বাহিনীৰ ভাৰতৰ জয়ত উল্লেখযোগ্য অৱদান আছিল। বন্ধুসকল, আপোনালোকে কি ভাবে? আহিবলগীয়া সময়ত বৰ্ডাৰত এনেধৰণৰ টাইট ছিকিউৰিটিয়ে দেশৰ লগতে বৰ্ডাৰৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত জোৱানসকলৰো জীৱন বচাবলৈ সক্ষম হ'বনে? আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰাৰ পাছত কমেণ্ট কৰি নিশ্চয় জনাওক।